নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটোলৈ। বন্ধুসকল, আপোনালোকে এডেলাছত একাউণ্ট এটা বনাই পেলাই আপোনালোকে মাহেকত কমেও 25,000 পৰা 30 আনকি 35,000 টকালৈ আপোনালোকে ধুনীয়াকৈ ইজিলি ইনকাম কৰিব পাৰে অনলাইনতে, ঘৰত বহি, ক'লৈকো যাব নালাগে আপোনালোকে। আপোনালোকক মই আজি দেখুৱাই দিম আপোনালোকে এডেলাছত কেনেকৈ একাউণ্ট এটা বনাব, কেনেদৰে আপোনালোকে ইনকাম কৰিব সকলো দেখুৱাই দিম। গতিকে আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিছোঁ। সেই লিংকটোত ক্লিক কৰি পেলাই আপোনালোকে একাউণ্টটো বনাই ল'ব পাৰিব ধুনীয়াকৈ। গতিকে এতিয়া আপোনালোকে তাৰে আগতে চাই লওক আপোনালোকে একাউণ্টটো কেনেকৈ বনাব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ধুনীয়াকৈ ভিডিঅ'ত বুজাই দিম, দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, তাৰপিছত আপোনালোকে লিংকটোত ক্লিক কৰি পেলাই একাউণ্টটো অ'পেন কৰি ল'ব পাৰিব। বন্ধুসকল, আপোনালোকে সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটোলৈ আহি যাব। ইয়াতে আপোনালোকক এটা নটিফিকেশ্যন দেখুৱাই দিছে, পপ আপ নটিফিকেশ্যন। ইয়াতে আপোনালোকে ন' থেংকছ বুলি আছে, ইয়াতে দেখা পাইছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ফাৰ্ষ্ট নেম আছে, ইয়াতে ফাৰ্ষ্ট নেমত ফাৰ্ষ্ট নেম বহাই দিব, তাৰপিছত লাষ্ট নেমত লাষ্ট নেম বহাই দিব। চিটিৰ জেগাত আপোনালোকে চিটি বহাই দিব, আপোনালোকৰ ওচৰত থকা যিকোনো এখন চিটি ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকৰ ইমেইল আইডি বহাই দিব, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে সকলোখিনি ডিটেইলছ ফিল কৰাৰ পাছত আপোনালোকে তলত দেখা পাইছে ভেৰিফাই বুলি এটা অপশ্যন আছে, সেই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব, OTPটো আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে তলত দেখা পাইছে একেবাৰে প্ৰচিড বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এটা ইয়াতে নটিফিকেশ্যন দেখুৱাব, ইয়াতে আপোনালোকে এলাউ কৰি দিব। তাৰপিছত আপোনালোকৰ এণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে এণ্টাৰ পান আছে, ইয়াতে আপোনালোকৰ পান কাৰ্ডৰ নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াতে তলত দেখা পাইছে ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আপোনালোকৰ কেলেণ্ডাৰ এখন ওলাই যাব, কেলেণ্ডাৰৰ পৰা আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব, ডেট অফ বাৰ্থটো বহাই দিব ধুনীয়াকৈ। তাৰপিছত ইয়াতে আছে এণ্টাৰ আধাৰ নম্বৰ, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে এই গোটেইখিনি এড্ৰেছ ফিল কৰাৰ পাছত তলত আপোনালোকে দেখা পাইছে প্ৰচিড বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনালোকৰ ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে তলত দেখা পাইছে আপলোড ক্লিয়াৰ ডিজিটেল কপি অফ ইউৰ পান কাৰ্ড। আপোনালোকে ইয়াতে পান কাৰ্ডখন আপলোড কৰিব লাগিব। ইয়াতে দেখা পাইছে ড্ৰাগ ফাইল হিয়াৰ অৰ ব্ৰাউজ, ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ গেলাৰীটো ওলাই যাব। গেলাৰীৰ পৰা আপোনালোকে পান কাৰ্ডখন চিলেক্ট কৰি ল'ব, পান কাৰ্ডখন ইয়াতে আপলোড কৰি দিব। আপলোড কৰি পেলাই আপোনালোকে তলত দেখা পাইছে একেবাৰে কণ্টিনিউ বুলি অপশ্যন এটা আছে, এই কণ্টিনিউত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে অলপ তললৈ আহিব, ইয়াতে আপোনালোকে দেখা পাইছে তলৰ ফালে আই ভলেণ্টাৰী অথৰাইজ ডিজি লকাৰ এনেদৰে লিখা আছে। তাত ওচৰত আপোনালোকে এটা দেখা পাইছে বক্স আছে সৰুকৈ, তাত টিক লগাই দিব। ইয়াত টিক লগাৰ পিছত আপোনালোকে তলত দেখা পাইছে কানেক্ট উইথ ডিজি লকাৰ, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব। আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰা হোৱাৰ পাছত আপোনালোকে তলত এটা অপশ্যন দেখা পাইছে চাইন ইন উইথ OTP, সেই অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, সেই OTPটো ইয়াতে এণ্টাৰ কৰি দিব। ইয়াতে এণ্টাৰ OTP যিটো অপশ্যন দেখা পাইছে তাত এণ্টাৰ কৰি দিব OTPটো। তাৰপিছত তলত দেখা পাইছে কণ্টিনিউ বুলি এটা অপশ্যন আছে, সেই কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব OTPটো এণ্টাৰ কৰাৰ পাছত। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে 6টা নাম্বাৰৰ পিন নাম্বাৰ এটা ইয়াতে বনাব দিছে, বনাই পেলাই আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব পিন নাম্বাৰটো, আৰু তলতো সেই পিন নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আকৌ এণ্টাৰ কৰিব লাগিব। আকৌ আপোনালোকে তলত চাইন ইন উইথ OTP তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে আধাৰ কাৰ্ডৰ এটা OTP আহিব, সেই OTPটো ইয়াতে আকৌ এণ্টাৰ কৰি দিব। তাৰপিছত আকৌ আপোনালোকে তলত দেখা পাইছে কণ্টিনিউ বুলি, তাত আকৌ ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এইমাত্ৰ যি 6টা পিন নাম্বাৰ বনালে, সেই পিন নাম্বাৰ 6টা ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰা হোৱাৰ পিছত আপোনালোকে তলত দেখা পাইছে ছাবমিট বুলি অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে তলৰ ফালে চাব, তলৰ ফালে ইয়াতে এটা অপশ্যন আছে এলাউ বুলি, সেই এলাউ অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে জাষ্ট তলৰ ফালে চাওক কনফাৰ্ম বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডত যিখিনি এড্ৰেছ আছে, সেই এড্ৰেছখিনি ইয়াতে সকলো আহি যাব অট'মেটিকেলি। তাৰপিছত আপোনালোকে তলৰ ফালে চাব জাষ্ট ভেৰিফাই ইমেইল বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ইমেইলত এটা OTP আহিব, সেই OTPটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেদৰে আহিব। ইয়াতে আপোনালোকে তলৰ ফালে চাব জেণ্ডাৰটো চিলেক্ট কৰিব দিছে, মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। তাৰপিছত মেৰিটেল ষ্টেটাছ আছে, ইয়াতে আপোনালোকে মেৰিড হ'লে মেৰিড দিব, ছিংগল হ'লে ছিংগল দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ফাদাৰ নেমটো দিব দিছে পান কাৰ্ডত থকাৰ দৰে, গতিকে আপোনালোকে ফাদাৰ্ছ নেমটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে তলত মাদাৰ নেমটো এণ্টাৰ কৰি দিব। তাৰপিছত তলত আছে আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াতে আপোনালোকৰ নিজৰটো দিব, আপোনালোকে যিমান পঢ়িছে মানে যিমানলৈ। তাৰপিছত আছে ইউৰ অকুপেশ্যন, ইয়াতে আপোনালোকে অকুপেশ্যনটো নিজৰ দি দিব। আপোনালোকে যি হ'লেও ইয়াতে দিব পাৰে চিলেক্ট কৰি, ইমান এটা সেই নাই আৰু মানে ইয়াতে যে অমুকটো দিব লাগিব তেনেকুৱা কোনো বাধ্যকতা নাই, যিটো আপোনালোকে দিব বিচাৰে সেইটোৱে দিব পাৰে।
তাৰপিছত ইয়াতে আছে পলিটিকেলি এক্সপাৰ্ট পাৰ্চন আছে, ইয়াতে নন হৈ আছে, ঠিকেই আছে, আপোনালোকে একো কৰিব নালাগে। তাৰপিছত ইয়াতে আছে আই এম এন ইণ্ডিয়ান চিটিজেন, এইটো ঠিকে আছে, ইয়েছ হৈ আছে, আপোনালোকে ইয়াতে একো কৰিব নালাগে, বছ ইয়েছটোত থাকিব দিয়ক। তাৰপিছত ইয়াতে আছে এনুৱেল ইনকামত আপোনালোকে ইয়াতে বিল' RS 1 লাখ এইটো প্ৰথমতো দিব পাৰে বা বেছিও দিব পাৰে, কোনো প্ৰব্লেম নাই। তাৰপিছত আছে নেটৱৰ্ক, ইয়াতে আপোনালোকে 30,000 দিব পাৰে, 50,000 দিব পাৰে, 90,000 আপোনালোকৰ ইচ্ছামতে দিব পাৰে। তাৰপিছত ইয়াতে আছে প্লেচ অফ বাৰ্থ, আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো ইয়াতে বহাই দিব পাৰে। তাৰপিছত তলত ইয়াতে আছে মান্থলি কোৱাৰ্টাৰলি, ইয়াতে আপোনালোকে কোৱাৰ্টাৰলি হৈ আছে, ঠিকে আছে, একো কৰিব নালাগে, জাষ্ট আপোনালোকে তলৰ ফালে চাব ছাবমিট বুলি এটা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এণ্টাৰ পেজটো আপোনালোকৰ এনেদৰে আহিব, ইয়াতে আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ দিব লাগিব, ইয়াতে আপোনালোকে এড বেংক একাউণ্ট নাম্বাৰ, ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো দিব লাগিব। তাৰপিছত তলত আছে ৰি-এণ্টাৰ বেংক একাউণ্ট নাম্বাৰ, ইয়াতেও আপোনালোকে বেংকৰ একাউণ্ট নাম্বাৰটো আকৌ দিব লাগিব। তাৰপিছত তলত আছে IFSC কোড, কোডত আপোনালোকৰ IFSC কোডটো দি দিব। তাৰপিছত আপোনালোকৰ তলত আছে MICR কোড, কোডটো অট'মেটিকেলি নিজে আহিয়ে যায়, কিন্তু কিছুমানত যদি নাহে তেনেহ'লে আপোনালোকৰ বেংকৰ একাউণ্টৰ পাছবুকটোত মানে পাই যাব MICR কোডটো, সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। আৰু ইয়াতে হয়তো কিছুমান লোকে ভয় কৰিব পাৰে বেংকৰ একাউণ্ট নাম্বাৰ দিবৰ কাৰণে, কিন্তু ইয়াতে কোনো ধৰণৰ ভয় কৰিব লগা প্ৰয়োজন নাই, সম্পূৰ্ণ সুৰক্ষিত। তাৰপিছত তলত আপোনালোকে দেখা পাইছে ছেভ বেংক ডিটেইলছ বুলি, তাত ক্লিক কৰি দিব। তাৰপিছত এণ্টাৰ পেজটো এনেদৰে আহিব, ইয়াতে আপোনালোকে দেখা পাইছে চিলেক্ট প্লেন, ইয়াতে চিলেক্ট প্লেন লাইট প্লেন, আপোনালোকৰ লাইট প্লেনটো চিলেক্ট হৈয়ে আছে, গতিকে আপোনালোকে ইয়াতে একো কৰিব নালাগে। তলৰ ফালে চাব আপোনালোকে ছাবমিট বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আকৌ ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াতে আছে ইউৰ মাৰ্কেট এক্সপিৰিয়েঞ্চ, ইয়াতে আপোনালোকে চিলেক্ট কৰি পেলাই যিকোনো এটা দি দিব পাৰে, ইয়াতে 3+ 1 to 3 years এনেকৈ 0 দিব পাৰে। তাৰপিছত আছে ইউৰ ইনভেষ্টমেণ্ট বিহেভিয়াৰ, ইয়াতো আপোনালোকে ইয়াতে যিটো ইচ্ছা সেইটো দিব পাৰে, আপোনালোকে কোনো প্ৰব্লেম নাই। তাৰপিছত আছে ইউৰ ৰিস্ক বিহেভিয়াৰ, ইয়াতেও আপোনালোকে যোনটো দিব পাৰে, হাই ৰিস্ক, মডাৰেট ৰিস্ক, যে আপোনালোকে যোনটো দিব বিচাৰে সেইটো দিব পাৰে ইয়াতে। তাৰপিছত ইয়াতে আছে কেইটামান অপশ্যন আছে, ইয়াতে আপোনালোকে টিক লগাব দিছে, ইয়াতে আপোনালোকে টিক লগালেও লগাব পাৰে, নলগালেও নাই। ইয়াতে আপোনালোকে মিউচুৱেল ফাণ্ড আছে, ইয়াতে টিক লগাই দিব পাৰে। তাৰপিছত তলত আছে আপোনালোকৰ নো এনচাৰ, তাত টিক লগাই দিব পাৰে। ইয়াতেও আছে আপোনালোকৰ নো এনচাৰ বুলি, তাতেও টিক লগাই দিব পাৰে। তাৰপিছত আছে ইয়াতে ইউৰ মান্থলি ইনভেষ্টেবল সাৰপ্লাছ, ইয়াতে আপোনালোকে এইটো দিব পাৰে 50,000টো, এইটো দিব পাৰে। তাৰপিছত আছে ইউৰ টোটেল ইনভেষ্টমেণ্ট পৰ্টফলিঅ' ভেলু, ইয়াতে আপোনালোকে যিকোনো এটা দিব পাৰে, কোনো প্ৰব্লেম নাই। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে 3টা অপশ্যন আছে, তাত আপোনালোকে তলৰ ফালে দেখা পাইছে নো এনচাৰ বুলি এটা অপশ্যন আছে, তাত টিক লগাই দিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এনেদৰে এটা পাৰ্মিশ্যন খুজিব, এই পাৰ্মিশ্যনটো আপোনালোকে ইয়াতে এলাউ কৰি দিব। তাৰপিছত আপোনালোকে ক্ৰছ চিম্বলত ক্লিক কৰি পেলাই এইটো কাট কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ওপৰত এটা কেমেৰা ওলাই আছে, এই কেমেৰাটোত ক্লিক কৰি পেলাই আপোনালোকৰ ইয়াতে এটা চেলফি ক্লিক কৰি ল'ব, মানে চেলফি এটা উঠাই ল'ব আপোনালোকে। তাৰপিছত ইয়াতে আপোনালোকে চিগনেচাৰটো আপলোড কৰি দিব ব্ৰাউজত গৈ পেলাই। তাৰপিছত আপোনালোকে ইয়াতে ছাবমিটত ক্লিক কৰি দিব। চিগনেচাৰটো আপলোড হোৱাৰ পিছত আপোনালোকে তলত দেখা পাইছে ছাবমিট, তাত ক্লিক কৰি দিব। তাৰপিছত এণ্টাৰ পেজটো এনেদৰে আহিব, ইয়াতে আপোনালোকে একো কৰিব নালাগে, সকলো কাম হৈ গৈছে। তলত চাওক আপোনালোকে ই-চাইন বুলি এটা অপশ্যন আছে একেবাৰে তলত, তাত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আপোনালোকৰ এটা পপ আপ নটিফিকেশ্যন দেখুৱাব, ইয়াতে আপোনালোকে অ'কে কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকক ৰিডাইৰেক্ট কৰি লৈ যাব, গতিকে আপোনালোকে ইয়াতে লিভ বুলি যিটো অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আকৌ এলাউ কৰি দিব। তাৰপিছত ইয়াতে এটা অপশ্যন আছে একচেপ্ট বুলি, তাত ক্লিক কৰি দিব। তাৰপিছত ইয়েছত ক্লিক কৰি দিব। তাৰপিছত দেখা পাইছে ইয়াতে আধাৰ বুলি আছে, তাৰ এটা বক্স আছে, তাত টিক লগাই দিব। তাৰপিছত তলত আছে আই ভেৰিফাই ডেট এনেকৈ আছে, ইয়াতে এটা বক্স আছে, ইয়াতেও আপোনালোকে টিক লগাই দিব। তাৰপিছত একেবাৰে তলত আপোনালোকে দেখা পাইছে প্ৰচিড টু ই-চাইন বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাৰপিছত এণ্টাৰ পেজটো আপোনালোকৰ এনেদৰে আহিব, ইয়াতে আপোনালোকে দেখা পাইছে এটা ওপৰত বক্স এটা আছে, তাত টিক লগাই দিব। টিক লগাই দি পেলাই আপোনালোকে ইয়াতে দেখা পাইছে VID আধাৰ বুলি আছে, ইয়াতে আপোনালোকে বক্সটোত আধাৰ কাৰ্ডৰ নাম্বাৰ বহাই দিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই পেলাই আপোনালোকে তলত দেখা পাইছে চেণ্ড OTP বুলি এটা অপশ্যন আছে, সেই চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত OTP আহিব, সেই OTPটো ইয়াতে এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰি উঠি আপোনালোকে ভেৰিফাই OTP বুলি তলত যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। এতিয়া ইয়াতে আপোনালোকৰ কাম সম্পূৰ্ণ হৈ গ'ল, ইয়াতে আপোনালোকৰ একাউণ্ট অপেনিং ছাবমিটেড ছাকচেছ আহিছে, ইয়াতে আপোনালোকৰ সকলো ডিটেইলছখিনি আহি যাব। আপোনালোকৰ এতিয়া কাম সম্পূৰ্ণ হৈ গ'ল, আপোনালোকৰ একাউণ্টটো সম্পূৰ্ণ অপেন হৈ গ'ল। আপোনালোকৰ এতিয়া 2-3 দিনৰ ভিতৰত আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকৰ ইমেইল আইডিত আহি যাব, গতিকে আপোনালোকৰ কামখিনি হৈ গ'ল। এতিয়া আপোনালোকে এই 2-3 দিনৰ ভিতৰত আপোনালোকে একাউণ্টটো অপেন কৰি ৰাখক। যেতিয়ালৈকে আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আহি যাব, তেতিয়ালৈকে মই এটা নতুন ভিডিঅ' আকৌ বনাই লৈ আহিম। সেইটো ভিডিঅ'ত আপোনালোকক মই দেখুৱাই দিম যে আপোনালোকে এইটো এপৰ এইটো একাউণ্টৰ দ্বাৰাই কেনেকৈ আপোনালোকে অনলাইনত আৰ্নিং কৰিব, আপোনালোকে কেনেদৰে ইয়াতে কাম কৰিব, কেনেদৰে আপোনালোকে ইয়াতে
ৰেফাৰ কৰিব, সকলোবোৰ আপোনালোকক মই বুজাই দিম। গতিকে আপোনালোকে এই 3 দিনৰ ভিতৰত আপোনালোকে একাউণ্টটো অ'পেন কৰি লওক আৰু ইউজাৰ আইডি পাছৱৰ্ড আপোনালোকৰ আহি লওক। তাৰপিছত মই ভিডিঅ' নতুনকৈ আৰু এটা বনাই দিম আপোনালোকক। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।